চৰকাৰৰ কেন্দ্ৰীয় আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ অশোক সিংহলদেৱ আৰু আমাৰ অখিল ভাৰতীয় সীমা জাগৰণ মঞ্চৰ সংযোজক মাননীয় গোপাল কৃষ্ণনজী আমাৰ লগত আছিল আৰু এতিয়াও তেখেত আমাৰ মাজত আছে। এই দুদিনীয়া সত্ৰত প্ৰতি মুহূৰ্ততে আমাৰ গোপাল কৃষ্ণনজীয়ে আমাক নিমন্ত্ৰণ কৰি আছে আৰু আজি যোৱাকালি আমাৰ প্ৰায় 5টা সত্ৰ অনুষ্ঠিত হৈছিল আৰু সেই সত্ৰসমূহত কাৰ্যকৰ্তাসকলৰ যি গুণ বা কাৰ্যকৰ্তাসকল কেনেকুৱা হ'ব লাগে বা কাৰ্যকৰ্তাসকলে কি কাম কৰিব লাগে, তেওঁলোকৰ দায়িত্ব আৰু এই সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰত জড়িত হোৱাৰ পিছত তেওঁলোকৰ যি অনুভৱ আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনত হোৱা পৰিৱৰ্তন এই সম্পৰ্কীয় বিভিন্ন আলোচনা আমাৰ সত্ৰবিলাকত হৈছিল। আৰু লগতে আমি আৰু এটা দিশত আমি আলোকপাত কৰিছিলোঁ যে যোৱা বছৰ আমাৰ যিবিলাক গাঁও সমিতি, ছেক্টৰ কমিটি বা জিলা সমিতি আছে, আমাৰ সংগঠনৰ আধাৰত যিবোৰ কাম বাৰ্ষিক আমাৰ নিৰ্ধাৰিত কাৰ্যক্ৰম অনুষ্ঠিত হয়, সেই কামসমূহ কেনেধৰণে হ'ল আৰু অহা বছৰৰ কি যোজনা হ'ব সেয়া আজি ৰাতিপুৱা আমি জিলাসহ আমি বহি পেলাই সেই যোজনাবিলাক প্ৰস্তুত কৰিছোঁ। আৰু কিছু সময় আগতে আমাৰ সেই জিলা সমিতিৰ ছেক্ৰেটাৰীয়ে সেই যোজনাসমূহ পাঠ কৰিছে, প্ৰতিবেদন দিছে আৰু লগতে আমি এই দুদিনীয়া অধিৱেশনত এটা প্ৰস্তাৱ ৰাখিছোঁ আৰু সেই প্ৰস্তাৱটো হৈছে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যি জনকল্যাণমূলক আঁচনি ঘোষণা কৰে সেই আঁচনিসমূহৰ সুফল যাতে আমাৰ সীমান্তবাসী ৰাইজে লাভ কৰিব পাৰে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আমাৰ কাৰ্যকৰ্তাসকলে সেই গাঁওবাসীক সেই আঁচনিসমূহৰ বিষয়ে যাতে তেওঁলোকে জানিব পাৰে তাৰ কাৰণে তেওঁলোকক সজাগ কৰিব লাগে আৰু আঁচনিসমূহৰ সুফল লাভ কৰিবৰ কাৰণে সহায় কৰিব লাগে।